নমস্কাৰ বন্ধুসকল, অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ৰৌ মাছৰ এটি নতুন ৰেচিপি। আহকচোন তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি হ'ল মাছ, বিলাহী প্ৰায় 3টা লৈছোঁ আৰু তাৰ লগতে লৈছোঁ নাৰিকল প্ৰায় এফালতকৈ অলপ কম ৰুকি লৈছোঁ, জলকীয়া, আদা, নহৰু, জিৰা গুড়ি, গোটা জিৰা মই বটি লৈছোঁ। মছলাখিনি পৃথকে বটি মই ৰেডি কৰি লৈ মই কেৰাহী এখনত মাছখিনি ভাজিছোঁ আৰু আন এখন কেৰাহীত মই বিলাহীখিনি 5 পৰা 10 মিনিট সময়লৈকে বইল হ'বলৈ দিছিলোঁ। আৰু বিলাহীখিনি যেতিয়া ঠাণ্ডা হৈছে মই তাৰ বাকলিখিনি এনেদৰে এৰুৱাই লৈছোঁ। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত মই 5 ফোৰণ ফুটিবলৈ দিছোঁ। তাৰপিছতে 5 ফোৰণখিনি যেতিয়া ফুটি উঠিব মই পিঁয়াজখিনি যোগ কৰিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি হৈ উঠাৰ পাছত তেল এৰাৰ লগে লগে মই তাত বিলাহীখিনি গোটেই তেলত দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বিলাহীখিনি কাটি ল'বও পাৰে। বিলাহীখিনি যিহেতু মই বইল কৰি লৈছিলোঁ, গতিকে সিজোতে বেছি টাইম নালাগিব, সেয়েহে মই গোটেই দি দিছোঁ। বিলাহীখিনি তেলত দিয়াৰ 3 মিনিটমান হৈ যোৱাৰ পাছত ঢাকনি দি মই সিজিবলৈ দিছিলোঁ আৰু তাৰপিছত মই নিমখ যোগ কৰিছোঁ। বিলাহীখিনি ভালদৰে সিজি উঠাৰ লগে লগে মই তাত নাৰিকলখিনি যোগ কৰিছোঁ আৰু নাৰিকলখিনি প্ৰায় 2 মিনিট সময়ৰ বাবে ভাজি ল'ম। আটাইখিনি ভালদৰে সিজি উঠাৰ লগে লগে মই তাত বিলাহীত আদা আৰু নহৰুৰ পেষ্টটোও দি দিছোঁ। দেখিছেনে, আঞ্জাখনৰ খুব ধুনীয়া টেক্সচাৰ এটা আহিছে। আঞ্জাখনৰ বাবে প্ৰয়োজনীয় আটাইখিনি ভালদৰে ভাজি উঠাৰ পাছত তাত মই হালধিখিনি দি দিছোঁ। হালধিখিনি আগতীয়াকৈ দিলে কেৰাহীত লাগি ধৰাৰ সম্ভাৱনা থাকে, সেয়েহে মই পিছত দি দিছোঁ। তাৰ পাছত কফি কাপ এটাৰে প্ৰায় 1 কাপ উতলা পানী মই আঞ্জাখনত যোগ কৰিছোঁ। মন কৰিছেনে, আঞ্জাখনত খুব ধুনীয়া ৰং এটা আহিছে। আৰু আঞ্জাখন উতলিবলৈ লোৱাৰ লগে লগে মই এপিচ এপিচকৈ মাছ কেইপিচ মই আঞ্জাখনত দি দিছোঁ। মাছখিনি যাতে নাভাঙে সেইবাবে মই এপিচ এপিচকৈ আঞ্জাখিনিৰ পৰা মাছখিনি উলিয়াই লৈছোঁ আৰু তাৰ পাছত
আঞ্জাখিনি ঢালি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। এনেদৰে নাৰিকল দি মাছ ৰান্ধিলে আঞ্জাখন খাবলৈ মিঠা মিঠা লাগে আৰু সেই খাবলৈ এটা বেলেগ সোৱাদ উঠে। বিলাহীত যিহেতু অকণমান টেঙা এটা ভাৱ থাকে, গতিকে টেঙা মিঠাৰ ধুনীয়া কম্বিনেশ্যন এটা হয়। আপোনালোকেও বনাই চাবচোন এনেদৰে, আৰু খাই কেনে লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছৰ লগত আৰু ফেমিলি মেম্বাৰৰ লগত